হেল্ল' এভৰিৱান, আজি বহুত দিনৰ মূৰত কাপোৰৰ ভিডিঅ' লৈ আহিলোঁ। এইকেইদিন টাইমে হোৱা নাই ভিডিঅ' বনাবলৈ, আৰু এই যিহেতু এতিয়া খেতিৰ ছিজন চলি আছে, কাম অলপ কমেই আছে, সেইকাৰণে পুৰণা অৰ্ডাৰখিনি যিমান আছিলে চব চিলাই শেষ কৰিব চেষ্টা কৰিলোঁ। অকণমান আৰু ৩-৪যোৰমান বাকী আছে, সেইখিনি শেষ কৰি দিওঁ। এতিয়া খেতিৰ ছিজনতে খেতি শেষ হোৱাৰ পিছত আকৌ কামৰ ভিৰ লাগি যাব, তেতিয়া আৰু পুৰণা কামবিলাক থাকি যাব। সেইকাৰণে এতিয়াই শেষ কৰিব চেষ্টা কৰিছোঁ। আজি এটা কুৰ্তা চিলাম বুলি আহিলোঁ। এইটো মোৰ বহুত দিনৰে পুৰণা লং ফ্ৰক আছিল। ইয়াৰ লগত ৱাছকোট আছিল বাৰু, ৱাছকোটটো পিন্ধি পুৰণা হৈ গ'ল। এই ফ্ৰকটো বহুত লং কাৰণে মই নিপিন্ধাকৈ বহুত দিনলৈকে থৈ দিলোঁ এনেকৈ। আজি মই ভাবিলোঁ এইটোৰ এটা নতুন ৰূপ দিওঁ বুলি। এতিয়া চলি আছে ট্ৰেণ্ডিঙত শ্বৰ্ট কুৰ্তি, এইটোৰ দি বনাম বুলি ভাবিছোঁ শ্বৰ্ট কুৰ্তি এটা। কেনেকৈ লাগিব আপোনালোকক দেখুৱাই আছোঁ বনাই লৈ। এনেকুৱা ডিজাইন দি আছোঁ, চাই থাকিব। এনে পৰি আছে, বহুত লং হয়, মই এতিয়া পিন্ধিব নোৱাৰোঁ গৰমত। পিন্ধিলে ভালে, গেঞ্জি কাপোৰৰ হয় এনেকুৱা। ইয়াৰ ওপৰত ৱাছকোটটো আছিল, ৱাছকোটটো পিন্ধি পুৰণা হৈ গ'ল। এইটো এনে আছে, দেখুৱাই আছোঁ আপোনালোকক। মোৰ প্ৰায় কুৰ্তাটোৰ কাম 70% কমপ্লিট হৈ গৈছে। হাতটো লগাব আছে, হাতৰ কাৰণে একদমেই কাপোৰ কম হৈ আছে, কেনেকৈ মেনেজ কৰোঁ ভাবি আছোঁ। আচলতে মই চুটি হাতৰ পিন্ধি বেয়া পাওঁ, সেইকাৰণে যিকোনো কুৰ্তা মোৰ হাত দীঘল লাগে। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। পাৰ্পিন ইউজ কৰিছোঁ মই ইয়াতে, এনেকৈ বক্স ডিজাইনত কাটিছোঁ। একদম বহুত গৰম, গম পাইছেনে মোৰ কি হৈছে। মোৰ মানে হাত দীঘল ইমানেই ফেভৰেট, যিকোনো বস্তু ব্লাউজ কুৰ্তা যিকোনো মই হাত দীঘল কিনোতে এতিয়া মানে মোৰ গৰমত পিন্ধিবলৈ একদমেই কাপোৰ নোহোৱা হৈ গৈছে। মই হাত দীঘল কুৰ্তা পিন্ধি আহিছিলোঁ ঘৰৰ পৰা, কিন্তু একদম আজি এনেকুৱা ৰ'দ দিছে, বহুত গৰম, মই সেই কুৰ্তাটো পিন্ধি থাকিব পৰা নাই। এতিয়া দোকানৰ পৰা এখন এনেকৈ শ্লিভলেছ টি চাৰ্ট লৈ পিন্ধি লৈছোঁ, একদমেই থাকিব নোৱাৰোঁ। মোৰ মানে শ্লিভলেছ কাপোৰে নাই, মোৰ হাত দীঘল কুৰ্তা কিনোতে গোটেইকেইটা কাপোৰ মোৰ হাত দীঘলে আছে। এই গৰমত মই এতিয়া পিন্ধিব পৰা নাই। এইটো এতিয়া মই হাত দীঘলে চিলাব গৈ আছোঁ, কিন্তু কাপোৰ একদমেই কম আছে। এইখিনি ওপৰৰখিনি, ফ্ৰকটো ওপৰৰখিনি মানে মোক টাইট হৈছিলে, সেইকাৰণে মই এইটো ছাইডটো হাতত ইউজ কৰিম বুলি ৰাখিলোঁ। এতিয়া ইমানখিনি বাচিছে চাওকচোন, ইমানখিনিত জানো মই হাত দীঘল ওলাব পাৰিম? কি কৰোঁ, এনেকুৱা সৰু সৰু টুকুৰা বাচিছে, এইবোৰকে জইন কৰিব লাগিব যেন পাইছোঁ। নে কুৰ্তাটো ভাল লাগিছে চাই, ইমান শ্বৰ্ট দিছোঁ। পিছফালে ৰছী দিব লাগিব ইয়াতে, এনেকৈ ডিজাইনটোতো গম পাইছে, দেখুৱাই আছোঁ। ফাইনেলি 1 ঘণ্টাৰ পিছত কুৰ্তাটো ৰেডি কৰিলোঁ। ফ্ৰণ্টত এইটো দেখুৱাই দিছিলোঁ, মাজতে পাৰ্পিন লগাই দিছোঁ। এইটো বেক চাইডে এনেকৈ ৰাউণ্ড কৰি দিছোঁ। হাতটোত এইটো ডিজাইন দি দিছোঁ। হাতটো দীঘল কৰিব নোৱাৰিলোঁ, কাপোৰ মিলাব নোৱাৰিলোঁ, মই হাতটো এনেকৈ বহলকৈ ৰাখি দিছোঁ। তল চাইডে এনেকুৱা ডিজাইন কৰি দিছোঁ, দুই চাইডে। বেক চাইডে এনেকুৱা, আজিকালি অকণমান বহল হ'লেও এডজাষ্ট কৰিব পৰাকৈ এনেকৈ পিছফালে ফিটা দি দিছোঁ। দেখুৱাই আছোঁ, পিন্ধি পেলাই দেখুৱাই আছোঁ আপোনালোকক। চাব পাৰে, পাৰ্পিন দি দিছোঁ ইয়াত কাষে কাষে। বেক চাইডে এনেকুৱা আছে, হাতটো চাব পাৰে। হাতটো একদমেই চুটি হ'ল, কাপোৰে নুকুলাল। হাতটোত এনেকৈ ডিজাইন দি দিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।